নমস্কাৰ সকলোকে শুভ দুপৰীয়া জনালোঁ। আজি যিটোহে গৰম দিছে কি ক'ম আৰু। এই ভাইটিকেইজনে যাব ওলালে এখন ধুনীয়া ঠাইলৈ। আপোনালোকে দেখি গম পালেই চাগে। হয়, দিচাম দেৱ সত্ৰলৈ বুলি আজি ওলালোঁ। ভালেমান দিন হ'ল অহা নাছিলোঁ। ভাবিলোঁ ভাইটিহঁতে আহিছে যেতিয়া মই লগতে এপাক আহি যাওঁ। আৰু মাৰো গাটো যথেষ্টখিনি বেয়া হৈ আছে এইকেইদিন। ভাবিলোঁ চাকি আগছ জ্বলাই যাওঁ আৰু প্ৰে কৰিব মা যাতে সোনকালে সুস্থ হৈ উঠে। আৰু আমিতো চিঞৰি আছোঁ গৰম গৰম বুলি, কিন্তু খেতি কৰাসকলৰ কি অৱস্থা হৈছে বাৰু এবাৰ ভাবি চাওকচোন। এই হেন গৰমত আমি চোতাললৈকে ওলাব নোৱাৰোঁ। তেখেতসকলে ভৰ দুপৰীয়া এখন একদম পথাৰত সোমাই পথাৰ ৰুই থাকে নহয়। আৰু কি ক'ম, এইফালে চাওকচোন এনেকুৱা অৱস্থা মানে নহয়, গাড়ীৰ ভিতৰতো মানে গামোচা লৈ মূৰটো ঢাকি মেলি আহিব লগা হৈছে। মানে এনেকুৱা ৰ'দ, মানে ইমানেই গৰম হৈ গৈছে। আৰু এইখিনিতে এটা কথাই ক'ম যে আপোনালোকে যদি এতিয়ালৈকে আমাৰ দিচাম দেৱ সত্ৰলৈ অহা নাই তেতিয়াহ'লে এপাক আহি চাব। সঁচাকৈয়ে মনটো বহুতেই ভাল লাগে। আৰু আজিলৈ গৈ থাকোঁ, বাই বাই।